1 লাখ চাকৰি দিলো, কোনেও 1 টকাও ঘোষ খাব নোৱাৰিলে। কোনো বিনা পইচাত মই 1 লাখ চাকৰি দিলো। কিন্তু বহুত ল'ৰা ছোৱালীয়ে এতিয়াও চাকৰি বাকৰি পোৱা নাই, হয়নে? সেইকাৰণে আজি মই ইয়াতে ঘোষণা কৰিছো যে মই 1 লাখ চাকৰি দিয়া হৈ গ'ল। এই বছৰত মই আৰু 50,000 নতুন চাকৰি দিম। 50,000 কামাণ্ডোৰ পোষ্ট ওলাব, পুলিচৰ পোষ্ট ওলাব, 3rd গ্ৰেড 4th গ্ৰেড সবৰ পোষ্ট ওলাব। জুলাই মাহত পুলিচৰ দৌৰা হ'ব। জুলাই অলপ গৰম থাকিব, তথাপিও তহঁতি দৌৰিব লাগিব। হ'ব হ'ব, পাৰিবি নাই? ৰেডি? ৰাতিপুৱা দৌৰি আছ? ঠিক আছে। জুলাই মাহত পুলিচৰ পোষ্ট আহিব, অলপ পোষ্ট বঢ়াই দিব কৈছে, অলপ বঢ়াই দিব। হ'ব। সেপ্টেম্বৰ অক্টোবৰ মাহত 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ হ'ব। আৰু এনেকে এই বছৰটোত মই আৰু 50,000 ল'ৰা ছোৱালীক চাকৰি দিম। আগতে 1 লাখ দিয়া হৈ গ'ল, এতিয়া আৰু 50,000 ল'ৰা ছোৱালীক আমি চাকৰি দিম। ইয়াত ডেকা ল'ৰা বহুত আছে। মই এটা নতুন আঁচনিৰ কথা ক'ব খুজিছো। 1 লাখ চাকৰি দিলো, আৰু 50,000 চাকৰি দিম। কিন্তু বহুত ল'ৰা ছোৱালী থাকি যাব, তাৰ পিছতো চাকৰি নাপাব, কাৰণ নিবনুৱাটো 10-12 লাখ আছে। এইবাৰ আমি কি কৰিছো, যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকৰ কাৰণে আমি এটা আঁচনি আনিছো যে গভৰ্ণমেণ্টে, বেংকৰ লগত কথা নাই, গভৰ্ণমেণ্টে ডাইৰেক্টলি 2 লাখ টকা দিব বেহা বেপাৰ বা যিকোনো কাম কৰিবৰ কাৰণে। এই 2 লাখ টকা গভৰ্ণমেণ্টক 1 লাখ টকা ঘূৰাই দিব লাগিব, 1 লাখ টকা ঘূৰাই দিব নালাগে। তাৰ মানে চাকৰি নোপোৱা ল'ৰা ছোৱালীয়ে ব্যৱসায় বাণিজ্য কৰিবৰ বাবে চৰকাৰৰ পৰা সুবিধা পাব। বুজি পালে চবে? চাকৰিও হ'ল, আৰু যাৰ চাকৰি নহ'ল সি গভৰ্ণমেণ্টৰ পৰা টকা পাব সৰু সুৰা বেহা বেপাৰ কৰিবৰ কাৰণে। মাটিও মৰ্টগেজ দিব নালাগে, একো দিব নালাগে, গভৰ্ণমেণ্টে ডাইৰেক্টলি সহায় কৰিব।